Hi friends, আজি মই বনাম বাঁহৰ গাজ আৰু মচুৰ দালিৰ খাৰ। এইখিনি মই কেৰাহীত দি লৈছোঁ বাঁহৰ গাজ আৰু মচুৰ দালিখিনি। এতিয়া মই ইয়াতে দিম নহৰু কেইটামান, নিমখ অলপমান আৰু জলকীয়া কেইটামান। এইখিনি মই ইয়াতে ঢালি দিম এতিয়া। আৰু অকণমান এতিয়া লৰাই দিম। এয়া চাওক, এইখিনি মোৰ উতলিব লৈছে। এতিয়া মই ইয়াতে দিম অলপমান চৌদা খাৰ। বেছি নহয়, আধা চামুচ দিব। কলৰ খাৰো দিব পাৰে, কিন্তু মোৰ ঘৰত কলৰ খাৰ নাই, গতিকে মই চৌদা খাৰেই দিছোঁ। খাৰখিনি দিয়াৰ পাছত মই এইখিনি অকণমান সময় ঘুটনি দি লৰাম, ঘুটনি মাৰি দিম। তেতিয়া অকণমান খাৰখিনি ডাঠ হ'ব। ঘুটনি মৰাৰ পাছত এয়া মোৰ খাৰ ৰেডি হৈছে। এয়া অকণমান উতলাৰ পাছত মই এতিয়া খাৰখিনি নমাই দিম। মোৰ খাৰ ৰেডি হৈ গ'ল। এতিয়া মই বনাম শুকান মাছ আৰু পিঁয়াজৰ চাটনি। শুকান মাছ দুটা পুৰি লৈছোঁ। আৰু এটা মিডিয়াম চাইজ পিঁয়াজ পুৰি লৈছোঁ। আৰু কেইটামান জলকীয়া টাৱাখনত দি পুৰি লৈছোঁ। এয়া শুকান মাছ, জলকীয়া, পিঁয়াজ, নিমখ অলপমান আৰু নহৰু দুটা। এইখিনি মই এতিয়া খুন্দি ল'ম গ্লাছ এটাত দি। এইখিনি পটাত খুন্দিও খাব পাৰি, মিক্সিত দিও খাব পাৰি, কিন্তু মই গ্লাছত খুন্দি ভাল পাওঁ, গতিকে মই গ্লাছতে খুন্দিম। এয়া মোৰ চাটনি ৰেডি, মই বাটিত উলিয়াই ল'লোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।